Hello everyone, welcome to my YouTube channel Education Atikur Rahman. Let's start the video now. তৃতীয় অধ্যায় বায়ুমণ্ডল ধাৰণাখিনি দিছে আমাৰ পৃথিৱীখনক আৱৰি থকা গেছীয় বা বায়ুবীয় আৱৰণক বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুৰ এই আৱৰণ পৃথিৱীৰ অতি দৰকাৰী আৰু এৰাব নোৱাৰা অংগ। ই আমাৰ শ্বাস প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় বায়ুৰ যোগান ধৰে। আনহাতে ই সূৰ্যৰ ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা জীৱ জগতক ৰক্ষা কৰে। ক্ৰিয়াকলাপ 1 এতিয়া ক্ৰিয়াকলাপ 1ৰ প্ৰশ্ন কি দি আছে আমি এতিয়া চাই লওঁ। দিছ ইজ আৱাৰ ফাৰ্ষ্ট কুৱেশ্যন। তলৰ চিত্ৰত দিয়া খালী বাকচসমূহত বায়ুমণ্ডলৰ স্তৰসমূহ লিখা। এই বাকচসমূহ দিছে, বাকচসমূহত বায়ুমণ্ডলৰ স্তৰসমূহ লিখিবলৈ দিছে। কোন স্তৰত কোনটো বহিব। এতিয়া আমি ক্ৰিয়াকলাপ 2 আলোচনা কৰিম। শুদ্ধ উত্তৰত ৰাইট চিহ্ন দিয়া। শুদ্ধ উত্তৰত ৰাইট চিহ্ন দিবলৈ আমাক কৈছে। ক নম্বৰ কৈছে মেঘ বৰষুণ বতাহৰ সৃষ্টি হোৱা বায়ুমণ্ডলৰ স্তৰটো হৈছে মেঘ বতাহ বৰষুণ যি ঠাইত সৃষ্টি হয় এই বায়ুমণ্ডলৰ স্তৰটোৰ নাম কি। ইয়াত দি আছে ষ্ট্ৰেটোস্ফিয়াৰ, ট্ৰপোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰত এই পৰিঘটনাটো ঘটে। খ নম্বৰ দিছে পৃথিৱীয়ে বিকিৰণ কৰা তাপ শোষণ কৰা গেছবিধৰ নাম। তাপ শোষণ কৰা গেছবিধ হ'ল নাইট্ৰজেন নহ'ব, অক্সিজেনো নহয়, এইটো হ'ব কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডে পৃথিৱীৰ বিকিৰণ কৰা তাপ শোষণ কৰা এবিধ গেছ। অজন গেছৰ স্তৰটো ক'ত অৱস্থিত। গ নম্বৰ দিছে এইটো অজন গেছৰ স্তৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰত। অতি বেঙুনীয়া ৰশ্মি যিটো আহে অজন স্তৰত কি কয় ঠিক। ঘ নম্বৰত ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰৰ স্তৰৰ মাজৰ সীমাটো কি। ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰৰ মাজৰ সীমাটোৰ নাম হ'ল মেছপছ। নম্বৰ ৰেডিঅ' তৰংগ প্ৰতিফলিত হোৱা বায়ুমণ্ডলৰ স্তৰটোৰ নাম। ৰেডিঅ'ৰ তৰংগ প্ৰতিফলিত হয় এইটো হ'ব থাৰ্মোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰত এই ৰেডিঅ'ৰ তৰংগ প্ৰতিফলিত হয়। 6 নম্বৰত বায়ুমণ্ডলৰ চাপ কিহেৰে জোখা হয়। এইটো আমি সকলোৱে জানো বায়ুমণ্ডলৰ চাপ বেৰমিটাৰৰ দ্বাৰা জোখা হয়। বেৰমিটাৰ থাৰ্মোমিটাৰ উষ্ণতা জোখা আৰু বেৰমিটাৰ হ'ল বায়ুমণ্ডলৰ চাপ জোখা। বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেনৰ কিমান পৰিমাণ থাকে। অক্সিজেনৰ পৰিমাণ এইটো অক্সিজেন থাকে 21 বুলি ধৰা হয়। 20.14 অক্সিজেনৰ পৰিমাণ। এক্টিভিটি 3 তলৰ চিত্ৰত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ চাপমণ্ডল কেইটা চিনাক্ত কৰি লিখা। সুমেৰু আৰু কুমেৰু এই দিয়া আছে। ইয়াৰ বায়ুমণ্ডলৰ চাপ কোনটো চাপ এই আমাক কেপবিলাকত লিখিব লাগে। দিয়া আছে নিৰক্ষীয় নিম্ন চাপমণ্ডল 10 ডিগ্ৰীত আছে। নিৰক্ষীয় নিম্ন চাপমণ্ডল 0ৰ পৰা 10 ডিগ্ৰীত এইটো চাপমণ্ডল আছে। আমাক আৰু লিখিব লাগে কুমেৰুত আছে 90 ডিগ্ৰী। কুমেৰুত ইয়াত উচ্চ চাপ মেৰু অঞ্চল প্ৰথমটো হ'ব। 60 ডিগ্ৰীত আছে উপমেৰুদেশীয় নিম্ন বায়ুচাপমণ্ডল। 25 ডিগ্ৰীত আছে উপক্ৰান্তীয় উচ্চ চাপমণ্ডল। আৰু ঠিক সুমেৰুত গ'লে আমি দেখা পাওঁ 70 ডিগ্ৰীত আছে উপমেৰু দেশীয় নিম্ন বায়ু চাপমণ্ডল। আৰু 35 ডিগ্ৰীত আছে উপক্ৰান্তীয় উচ্চ চাপমণ্ডল। এক্টিভিটি 4 তলৰ চিত্ৰটিত পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ চাপ বলয় অনুযায়ী বতাহৰ নাম আৰু দিশ নিৰ্ণয় কৰা। ইয়াত কি দিছে উপমেৰু নিম্ন চাপ বলয় আৰু পৃথিৱীৰ চাপ বলয় আৰু প্ৰাথমিক প্ৰবাহ। ইয়াত 0 ডিগ্ৰীৰ পৰা এইফালে
80°লৈকে দক্ষিণ মেৰু আৰু 0ৰ পৰা ইফালে উত্তৰে সুমেৰু। ক্ৰিয়াকলাপ 5 তলৰ বাকচটোত দিয়া পৃথিৱীৰ কিছুমান বিখ্যাত বতাহৰ লগত তাৰ উৎপত্তিৰ অঞ্চলসমূহ মিলোৱা। কিছুমান বতাহ দিছে পৃথিৱীত হয় ক'ৰ পৰা উৎপাদিত হয় এইটো আমাক আস্তানি মিলাই দিব লাগে। প্ৰথমে দিছে মৌচুমী বতাহ, তাত মনচুনটো ক'ত হয়? মনচুন বতাহটো হয় বংগোপসাগৰ। খ নম্বৰ টাইফুনটো হয় প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চল। গ নম্বৰ দিছে উইলি ক'ৰ পৰা হয়? অষ্ট্ৰেলিয়াত এই বতাহটো হয়। চিনুকটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। লুটো হয় গংগা সমভূমি অঞ্চল। চিৰক্কোটো হয় আফ্ৰিকা। হাৰিকেন বতাহটো হয় পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত। আৰু চাইক্লন হয় ভাৰত মহাসাগৰীয় উপকূলীয় অঞ্চল। ফেনীটো হয় ভাৰতবৰ্ষ। ক্ৰিয়াকলাপ 6 তলৰ চিত্ৰ দুখনত জলবতাহ আৰু স্থল বতাহ চিনাক্ত কৰি তলত দিয়া খালী বাকচত দুটাত লিখা। দুটা চিত্ৰ দিছে, এটা জলবতাহ আৰু এটা স্থল বতাহ। আমি কেনেকৈ চিনাক্ত কৰিব পাৰি? এইটো দিয়া আছে, এটা সূৰ্য দিয়া আছে দিনৰ ভাগত যিটো হয়, আৰু এটা চন্দ্ৰ ছবি দিয়া আছে। চিত্ৰত মন কৰা, এটা সূৰ্য ছবি, এটা চন্দ্ৰ ছবি, আৰু এটা উচ্চ চাপ, এটা নিম্ন চাপ। এইবিলাক চাই আমি গম পাওঁ যে যিটো সূৰ্যৰ ছবি আছে এইটো জলবতাহ, জলৰ পৰা এইটো উৎপন্ন হৈ চাপ দিছে। আৰু এটা আনটো আছে হ'ব স্থল বতাহ, মানে ওপৰতো হ'ব জলবতাহ আৰু তলতো হ'ব স্থল বতাহ। ক্ৰিয়াকলাপ 8 খালী ঠাই পূৰণ কৰা। উষ্ণতা জোখাৰ সাধাৰণ এককটো হৈছে চেলচিয়াছ মিলিবাৰ। শুদ্ধ উত্তৰ হ'ব চেলচিয়াছ। খ নম্বৰ উত্তৰ পূবৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰটো ক'ত অৱস্থিত? সোণাপুৰত নে বৰঝাৰত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৰঝাৰ। গ নম্বৰটো আছে ভাৰতৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰটো মুম্বাইত নে কোনটো অৱস্থিত? এইটো মই অলপ কনফিউজ আছোঁ, আপোনালোকে কমেণ্ট কৰি মোক জনাব। খ নম্বৰ সূৰ্যৰ ৰশ্মিৰ ভূপৃষ্ঠত পৰাকে অধপতন বোলে। গঠন প্ৰক্ৰিয়া অনুসৰি বৰষুণ 3 প্ৰকাৰ। বায়ুমণ্ডলৰ ডেছ স্তৰত উৰাজাহাজৰ পৰিভ্ৰমণ সুচল হয়? কোনটো স্তৰত? হ'ব বায়ুমণ্ডলৰ এইটো হ'ব ষ্ট্ৰেটস্ফিয়াৰত। আমি সকলোৱে জানো যে ষ্ট্ৰেটস্ফিয়াৰত উৰাজাহাজ এইবিলাক চলে। 6 নম্বৰ কুৱেশ্যন ভাৰতৰ পূব মধ্য উপকূলীয় অঞ্চলত ডাঙৰ ধ্বংসাৱশেষ ছুনামিটো সংঘটিত হৈছিল 2004 চনৰ 25 ডিচেম্বৰ, 2004 চনৰ 26 ডিচেম্বৰ। 2004 চনত যিটো ছুনামি হৈছিল পূব মধ্য উপকূলীয় অঞ্চলত, এইটো কোন তাৰিখে? এইটো হৈছিল 2004 চনৰ 26 ডিচেম্বৰ তাৰিখে। ঠিক উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা উচ্চ অংশীয় উপমেৰুৰ ফালে থকা নিম্নচাপ অঞ্চললৈ যি বায়ু প্ৰবাহ হয় তাক ডেছ বোলে? কি বোলে? পশ্চিমা বতাহ বোলে। বায়ুৰ ওজনে পৃথিৱীৰ ভূপৃষ্ঠৰ ওচৰত সৃষ্টি কৰা চাপক কি বোলে? বায়ুৰ ওজনে পৃথিৱীৰ ভূপৃষ্ঠৰ ওপৰত সৃষ্টি কৰা চাপক কি বোলে? উষ্ণতা আৰু বায়ুমণ্ডলীয় চাপ। এইটো হ'ব বায়ুমণ্ডলীয় চাপ, কাৰণ উষ্ণতা নহয়, এইটো বায়ুমণ্ডলীয় চাপ।
বায়ুত থকা জলীয় ভাস্কৰ পৰিমাণক ড্যাশ বোলে কি বোলে এইটো হ'ব আর্দ্রতা হ'ব কাৰণ কুঁৱলী হ'লে কুঁৱলীটো আমি জানো নিয়ৰ কি শীতকালত পৰে আৰু বৰষুণটো ওপৰৰ পৰা আহে পৰে আৰু এইটো ভাপ হৈ ওপৰলৈ যায় সেইকাৰণে এইটো আর্দ্রতা হ'ব 6 নম্বৰ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপলৈ হোৱা বায়ু কি বোলে উচ্চ চাপৰ পৰা নিম্ন চাপলৈ যোৱা বায়ু কি বোলে উচ্চ চাপৰ পৰা নিম্ন চাপলৈ যোৱা বায়ু বতাহ বোলে আমি অনুভৱ কৰা ঠাণ্ডা বা গৰমৰ মাত্ৰাক কি বোলে আমি অনুভৱ যে কৰোঁ ঠাণ্ডা হয় আৰু গৰম হয় এইটো কি হয় উষ্ণতা মানে গৰম এইটো হ'ব জলবায়ু কেতিয়াবা ঠাণ্ডা কেতিয়াবা গৰম এইটো আছিল জলবায়ু কোনো এখন দেশৰ বা ৰাজ্যৰ প্ৰায় 30 পৰা 50 বছৰ কাল বতৰৰ গড় অৱস্থান সেই ঠাইৰ ড্যাশ বোলে কি বোলে জলবায়ু বোলে কোনো এখন দেশৰ বা ৰাজ্যৰ প্ৰায় 30 পৰা 50 বছৰ ধৰি গড় অৱস্থান সেই ঠাইৰ বতৰ বোলে বা জলবায়ু বোলে বতৰ চেঞ্জ হয় বতৰ দিনতে এটা দিনতে 2-3টা বতৰ থাকিব পাৰে ঠাণ্ডা বতৰ গৰম বতৰ ডাৱৰীয়া বতৰ কেতিয়াবা ডাৱৰী এইটো লেসনৰ লাষ্ট কোৱেশ্চন এখন ঠাইৰ কোনো এটা সময়ৰ বায়ুমণ্ডলৰ উষ্ণতা আৰ্দ্ৰতা বৰষুণ ইত্যাদি সামগ্ৰিক অৱস্থাত সেই ঠাইখনৰ ড্যাশ বোলে কি বোলে বতৰ বোলে আমি নেক্সট বিজ্ঞানৰ পুস্তিকা অসমীয়াৰ পুস্তিকা আৰু সোশ্যাল সায়েন্সৰ বাকি পাঠখিনি মই ৰেডি কৰি আছোঁ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে ভিডিঅ'বিলাক পাব